মৰমৰ তথা শ্ৰদ্ধাৰ বন্ধুসকল, আমাৰ আৰু আপোনালোকৰ নিজৰ চেনেল বিশ্বজিত ব্লগছ আছামলৈ আপোনালোকক আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। আপোনালোকক উষ্ম আদৰণি জনাইছোঁ মোৰ চেনেললৈ। আজিৰ এই যাত্ৰা অতি বিশেষ হ'বলৈ গৈ আছে। আমি কোনো ঠাইলৈ ফুৰিবলৈ নাযাওঁ, বৰঞ্চ আমি এনে এক যাত্ৰাত আগবাঢ়িছোঁ যিয়ে আপোনাৰ সমগ্ৰ জীৱন, আপোনাৰ জীৱনশৈলী, আপোনাৰ ধুনীয়া শৰীৰটোক চিৰদিনৰ বাবে সলনি কৰি আৰু অধিক আকৰ্ষণীয় কৰি তুলিব। বন্ধুসকল, আজিৰ এই দ্ৰুতগতিৰ এই জীৱনত আমি সকলোৱে কি বিচাৰিছোঁ? এটা শান্তিপূৰ্ণ আৰু এনে এটা চেহেৰা যি মেকআপ নকৰাকৈও সদায় জিলিকি থাকে। কিন্তু বাস্তৱতা কি? ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে আমি প্ৰথমতে শুকান অনুভৱ কৰোঁ আৰু মুখত ডাৰ্ক চাৰ্কল দেখা পাওঁ, ভাগৰুৱা অনুভৱ হয়। তাৰপিছত আমি দামী দামী ক্ৰীম আৰু প্ৰসাধন সামগ্ৰীৰ পিছত দৌৰি ফুৰোঁ। কিন্তু সঁচা কথা এটা কওঁনে বন্ধুসকল, কেৱল ক্ৰীম লগালে বা বাহিৰৰ পৰা কিবা এটা লগালেই কেতিয়াও মুখলৈ সেই স্থায়ী উজ্জ্বলতা বা গ্লো আহিব নোৱাৰে। যিদৰে এজোপা গছৰ সৌন্দৰ্য বৃদ্ধি পাবলৈ হ'লে তাৰ পাতত ৰং কৰিলে নহয়, বৰঞ্চ তাৰ গুৰিত গছজোপাৰ শিপাত পানী দিব লাগিব, জাবৰ জোঁথৰ দিব লাগিব, সাৰ পানী দিব লাগিব। ঠিক সেইদৰেই আমি আমাৰ শৰীৰ আৰু মনৰ শিপা, আমাৰ ৰাতিপুৱাৰ এই ৰুটিন, আমি আমাৰ দিনটো কেনেকৈ আৰম্ভ কৰোঁ, ইয়াৰ প্ৰত্যক্ষ আৰু গভীৰ প্ৰভাৱ আমাৰ ছালৰ তথা আমাৰ স্বাস্থ্য আৰু আমাৰ মানসিক শক্তিৰ ওপৰত পৰে। যদি ৰাতিপুৱাৰ আৰম্ভণি হয় বেয়া, তেন্তে আপোনাৰ গোটেই দিনটো নষ্ট কৰি পেলাব ই। আৰু যদি ৰাতিপুৱাৰ আৰম্ভণি আপোনাৰ ভাল তথা খুব সুন্দৰ হয়, তেন্তে আপুনি গোটেই দিনটো উদযাপন তথা এনাৰ্জিৰে ভৰপূৰ হৈ থাকিব আৰু আপোনাৰ ছালখনো স্বাভাৱিকভাৱেই জিলিকি উঠিব, গ্ল' কৰি থাকিব ই। গতিকে মোৰ প্ৰিয় বন্ধুসকল, হেঁপাহেৰে বুকুত হাত থৈ বহক। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ 7টা সহজ, ব্যৱহাৰিক আৰু যাদুকৰী ৰাতিপুৱাৰ পদক্ষেপ, যিবোৰ আপোনাৰ জীৱনত যদি অন্তৰ্ভুক্ত কৰি লোৱা হয়, তেন্তে এই কথা নিশ্চিত যে আপুনি কেতিয়াও এই ক্ষেত্ৰত কোনো চিকিৎসক বা দামী বিউটি পাৰ্লাৰলৈ যোৱাৰ কোনো প্ৰয়োজন নাই। গতিকে এই সুন্দৰ আৰু সুস্বাস্থ্যৰ যাত্ৰা আৰম্ভ কৰোঁ আহক। নিয়ম নম্বৰ 1, ৰাতিপুৱা সোনকালে উঠক, গেট আপ আৰ্লি। বন্ধুসকল, আমাৰ এই যাত্ৰাৰ সৰ্বপ্ৰথম আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ নিয়ম হ'ল ৰাতিপুৱা সোনকালে সাৰ পোৱাটো। আমাৰ শাস্ত্ৰই, আনকি আজিৰ আমাৰ এই আধুনিক বিজ্ঞানেও স্বীকাৰ কৰিছে যে আমাৰ এই পুৱাৰ 5 বজাৰ পৰা 6 বজাৰ ভিতৰৰ এই সময়ছোৱাক ব্ৰহ্ম মুহূৰ্ত বা গল্ডেন আৱাৰ অৰ্থাৎ সোণালী এঘণ্টা বুলি কোৱা হৈছে। এতিয়া আপুনি হয়তো সুধিব যে আৰে বিশ্বজিৎ ভাই, সোনকালে সাৰ পোৱা আৰু আমাৰ ছালৰ মাজত কিহৰ সম্পৰ্ক আছে? কি সম্পৰ্ক? বন্ধুসকল, ইয়াৰ সংযোগ অতি গভীৰ হয়। যেতিয়া আপুনি ৰাতিপুৱা সোনকালে উঠিব, তেতিয়া সেই মুহূৰ্তত এই প্ৰকৃতিত অক্সিজেনৰ মাত্ৰা সৰ্বাধিক হৈ থাকে, বায়ু একেবাৰে বিশুদ্ধ আৰু প্ৰদূষণমুক্ত হৈ থাকে। যেতিয়া আপুনি এই বিশুদ্ধ বতাহত উশাহ লয়, তেতিয়া আপোনাৰ শৰীৰৰ কোষবোৰ ৰিজেনেৰেট অৰ্থাৎ পুনৰ উৎপাদন হয়। আমাৰ শৰীৰে ৰাতি নিজেই সুস্থ হৈ ঘাঁবোৰ ভাল কৰে শৰীৰৰ, আৰু শৰীৰৰ ভাগৰুৱা হৈ যোৱা কোষবোৰক পুনৰ সজীৱ কৰি তোলে। যদি আপুনি ৰাতিপুৱা 5 পৰা 6 বজাৰ ভিতৰত সাৰ পাই উঠে, তেতিয়া আপোনাৰ এই প্ৰাকৃতিক নিৰাময় প্ৰক্ৰিয়াটোক সুন্দৰকৈ সম্পাদন হোৱাত আপুনি সম্পূৰ্ণৰূপে সমৰ্থন কৰিছে। ইয়াৰ ফলত আপোনাৰ ষ্ট্ৰেছ হৰম'ন অৰ্থাৎ কাৰ্টিচলৰ মাত্ৰা হ্ৰাস পাব, আৰু আপুনি হয়তো জানেই যে মানসিক চাপ যিমানেই কম হ'ব, সিমানেই আপোনাৰ ছালখন জিলিকি উঠিব, উজ্জ্বলি উঠিব ছালখন। গতিকে কাইলৈৰ পৰাই ৰাতিপুৱা 5 বজাৰ বাবে ছেট কৰি লওক। প্ৰথমতে অলপ কঠিন যেন লাগিব, কিন্তু আপুনি যেতিয়া এবাৰ ইয়াৰ লাভালাভসমূহ দেখিবলৈ পাব, তেতিয়াই আপুনি নিজেই সাৰ পাই উঠিবলৈ চেষ্টা কৰিব, নিজেই সাৰ পাই উঠি আহিব। দ্বিতীয়তে, কুহুমীয়া নেমুৰ পানী। আপুনি সাৰ পোৱাৰ লগে লগে পোনে পোনে আপুনি আপোনাৰ পাকঘৰলৈ যাওক। কোনো চাহ বা কফি নহয়, আপুনি খাব লাগিব এগিলাচ কুহুমীয়া নেমুৰ পানী, আৰু সেইটো আমাৰ খালী পেটত খাব লাগিব। বন্ধুসকল, ইয়াক আমাৰ আয়ুৰ্বেদত অমৃত বুলি কোৱা হৈছে এই নেমু পানী। একে ভাবি চাওকচোন, ৰাতিটোৰ ভিতৰতে আমাৰ শৰীৰত টক্সিনছ অৰ্থাৎ বহুতো বিষাক্ত পদাৰ্থ জমা হৈ যায়। ৰাতিপুৱা যেতিয়া আপুনি কুহুমীয়া পানী খায়, তেতিয়া ই আপোনাৰ সমগ্ৰ অভ্যন্তৰীণ ব্যৱস্থাটো ফ্লাছ কৰি দিয়ে, অৰ্থাৎ ই আপোনাৰ শৰীৰক ভিতৰৰ পৰা পৰিষ্কাৰ কৰি দিয়ে। আৰু যেতিয়া ইয়াত নেমুৰ ৰস মিহলি হৈ যায়, তেতিয়া ই ভিটামিন চিৰ শক্তিশালী স্থানলৈ, এটা পাৱাৰ হাউচলৈ ৰূপান্তৰিত হৈ যায়।
গতিকে ভিটামিন চিয়ে আমাৰ ছালতে কোলাজেন গঠন কৰাত সহায় কৰে। কোলাজেন হৈছে সেই বস্তু যিয়ে আপোনাৰ ছালখনক ডেকা কৰি ৰাখে আৰু বলিৰেখা ৰোধ কৰে। তদুপৰি ই আপোনাৰ পাচনতন্ত্ৰক ইমানেই মজবুত কৰি তোলে যে গোটেই দিনটোত যিখিনি খাব সেয়া সঠিকভাৱে হজম হ'ব, সম্পূৰ্ণৰূপে হজম হ'ব। আৰু আমাৰ এতিয়া বিজ্ঞানেও কয় যে যাৰ পেট পৰিষ্কাৰ তেওঁৰ মুখখনো পৰিষ্কাৰ, পিম্পল, একনে, দাগ সকলোবোৰ নাইকিয়া হৈ যাব। গতিকে চাহৰ চুমুক এৰি দিয়াৰ সময় হ'ল বন্ধুসকল। এতিয়াৰ পৰা নেমু পানীক আপোনাৰ প্ৰকৃত বন্ধু হিচাপে গঢ়ি তোলক। তৃতীয়তে মেডিটেশ্যন আৰু ডিপ ব্ৰিথিং বা ধ্যান আৰু গভীৰ উশাহ নিশাহ। শৰীৰটোক ভিতৰৰ পৰা পৰিষ্কাৰ কৰাৰ পিছত এতিয়া সময় আহি পৰিছে আমাৰ আটাইতকৈ ডাঙৰ ইঞ্জিনটো, অৰ্থাৎ আমাৰ মনটো, এই মগজুটোৰ। আমাৰ তৃতীয় নিয়ম হ'ল কমেও 5 পৰা 15 মিনিট ধ্যান কৰি গভীৰভাৱে উশাহ লোৱা, অনুলোম বিলোম বা ডিপ ব্ৰিথিং কৰিব পাৰে। বহুজনে মোক প্ৰায় সুধিছে যে বিশ্বজিৎ ভাই, ধ্যান ধাৰণাৰ দ্বাৰা আমাৰ মুখখন, আমাৰ ছালখন কেনেকৈ জিলিকি উঠিব পাৰে জিলিকি? বন্ধুসকল, আমাৰ ছালখন হৈছে আমাৰ মনটোৰ আইনাস্বৰূপ দাপোনৰ দৰে। যেতিয়া আপোনাৰ মন মগজুটো চিন্তা, উত্তেজনা আৰু নেতিবাচক বা নিগেটিভ চিন্তাৰে ভৰি পৰে, তেতিয়া আপোনাৰ মুখতে বলিৰেখা দেখা দিয়ে আৰু আপোনাৰ চকুজুৰিও ভাগৰুৱা যেন লাগে চকুজুৰি। ধ্যান ধাৰণাই আমাৰ মনটোক শান্ত কৰি তোলে আৰু আমাৰ মানসিক স্পষ্টতাক বৃদ্ধি কৰি তোলে। যেতিয়া আপুনি গভীৰভাৱে উশাহ লয় তেতিয়া আপোনাৰ তেজত অক্সিজেনৰ পৰিমাণ যথেষ্ট পৰিমাণে বৃদ্ধি হৈ যায়। যেতিয়া এই অক্সিজেন সমৃদ্ধ তেজ আপোনাৰ মুখৰ মিহিৰ শিৰাত উপনীত হৈ গৈ পাই তাৰ মাজেৰে পাৰ হৈ যায়, তেতিয়া ই আপোনাৰ মুখখনক এক প্ৰাকৃতিক গোলাপী জিলিকনি দিয়ে, উজ্জ্বলতা দিয়ে, যিটো কোনো দামী ক্ৰীমে কেতিয়াও দিব নোৱাৰে। কেৱল ৰাতিপুৱা এটা শান্ত কোণত বহি চকুহাল মুদি নিজৰ মনটো উশাহ নিশাহত মনোনিৱেশ কৰক। মাথো এই 10 মিনিটে আপোনাৰ গোটেই দিনটো অবিশ্বাস্যভাৱে সুখী, আনন্দময় আৰু ইতিবাচক কৰি তুলিব। চতুৰ্থ নিয়মটো হৈছে লঘু ব্যায়াম আৰু ষ্ট্ৰেচিং। এতিয়া যেতিয়া আপোনাৰ মনটো শান্ত হৈ পৰিছে তেতিয়া আপোনাৰ শৰীৰটো সক্ৰিয় কৰাৰ সময় আহি পৰিছে। আমাৰ চতুৰ্থ নিয়মটো হ'ল ব্যায়াম বা ষ্ট্ৰেচিং। মই আপোনাক এইটোও কোৱা নাই যে আপুনি প্ৰথম দিনাই জিমত যাওক আৰু জিমত গৈ গধুৰ ওজন দাঙিব লাগিব, এই একেবাৰে নহয়। আপুনি কেৱল 15 পৰা 20 মিনিট সময় খোজকাঢ়িব পাৰে, কিছু ষ্ট্ৰেচিং কৰিব পাৰে বা ঘৰতে যোগাসন কৰিব পাৰে। যেতিয়া আপুনি কিছু লৰচৰ কৰে, নিজৰ শৰীৰটোক অকণমান লৰচৰ কৰে বা গাটোৰ পৰা অলপ ঘাম উলিয়াই দিয়ে, তেতিয়া আপোনাৰ শৰীৰৰ ৰক্ত সঞ্চালন যথেষ্ট বৃদ্ধি হৈ যায়। ঘাম ওলোৱাৰ ফলত আপোনাৰ ছালৰ নোমৰ গুৰিৰ ছালৰ ছিদ্ৰবোৰ, আবদ্ধ হৈ থকা অশুদ্ধিবোৰ আঁতৰি যায়। ব্যায়াম কৰাৰ ফলত আমাৰ শৰীৰত এণ্ডোফ্ৰিন নামৰ হৰমন নিৰ্গত হয়, যাক সুখী হৰমন বুলি কোৱা হয়, হেপী হৰমন বুলি কোৱা হয়। যেতিয়া আপুনি ভিতৰৰ পৰা সুখী হৈ থাকে তেতিয়া সেই সুখ আপোনাৰ মুখত এক আচৰিত জিলিকনি, এক আচৰিত উজ্জ্বলতা হিচাপে প্ৰকাশ পায়। গতিকে এলাহ এৰি দিয়ক, এলাহৰ পৰা মুক্ত হৈ শৰীৰটো অলপ ষ্ট্ৰেচ কৰিবলৈ চেষ্টা কৰক আৰু আপোনাৰ ছালখনকো মুক্তভাৱে উশাহ ল'বলৈ এটা সুবিধা দিয়ক। পঞ্চমতে, ইয়াৰ পাছত আহিলে 5 নম্বৰ, জেণ্টল স্কিন কেয়াৰ ৰুটিন, কোমল ছালৰ যত্নৰ নিয়ম। অভ্যন্তৰীণ স্বাস্থ্যৰ যত্নৰ পিছত আমি আমাৰ ছালখনক বাহিৰৰ পৰাও কিছু মৰম দিব লাগিব। আমাৰ পঞ্চম পদক্ষেপটো হ'ল এটা সঠিক আৰু কোমল ছালৰ যত্নৰ ৰুটিন। ৰাতিপুৱাৰ ৱৰ্কআউটৰ পিছত যেতিয়া আপুনি গা ধুবলৈ যাব, তেতিয়া গা ধুওঁতে ছালখনক বেছি টনা জোৰা নকৰিব, বেছি কষ্ট নিদিব ছালখনক। প্ৰথমে মৃদু ক্লিনজাৰেৰে মুখখন ধুব লাগে। কঠোৰ চাবোন ব্যৱহাৰ কৰাৰ পৰা ই ছালৰ পৰা ইয়াৰ প্ৰাকৃতিক তেল আঁতৰাই পেলাই টোনাৰ আৰু চিৰাম। ইয়াৰ পিছত ছালৰ ছিদ্ৰবোৰ টান কৰা এটা ভাল টোনাৰ লগাব, যাতে ছালখনৰ ছিদ্ৰবোৰ ভালে থাকে। আৰু তাৰপিছত ভিটামিন চি বা হাইলুৰিক এচিড চিৰাম লগাব লাগে। মইশ্চাৰাইজাৰ, তাৰপিছত ছালখন অইলি বা তেলেতীয়া হ'লেও ছালখন হাইড্ৰেটেড কৰি ৰাখিবলৈ চেষ্টা কৰিব সদায়। গতিকে মইশ্চাৰাইজাৰ প্ৰয়োগ কৰিবলৈ কেতিয়াও নাপাহৰিব। তাৰপিছত আহিলে ছানস্ক্ৰীন, আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল ছানস্ক্ৰীন। আপুনি ঘৰৰ ভিতৰতেই থাকক বা ৰ'দত ওলাই যাওক, ছানস্ক্ৰীন অতি জৰুৰী হয় আপোনাৰ বাবে, অতি প্ৰয়োজনীয় ছানস্ক্ৰীন। ই আপোনাক সূৰ্যৰ UV ৰশ্মি আৰু প্ৰদূষণৰ পৰা ৰক্ষা কৰে, যাৰ ফলত অকালতে বয়স বৃদ্ধি হোৱা বা সময়ৰ আগতেই বুঢ়া হৈ যোৱাৰ পৰা আঁতৰাই ৰাখে আপোনাৰ ছালখনক।
ষষ্ঠ 6 নম্বৰতে এটা স্বাস্থ্যকৰ আৰু ছালৰ অনুকূল ব্ৰেকফাষ্ট বা হেল্থি স্বাস্থ্যকৰ ব্ৰেকফাষ্ট বন্ধুসকল এতিয়া চাগে নিশ্চয় ভোক লাগিছে নহয়নে গতিকে আমাৰ ষষ্ঠ নিয়মৰ কথা কওঁ স্বাস্থ্যকৰ আৰু ছালৰ অনুকূল এটা ব্ৰেকফাষ্ট লোৱাৰ কথা ব্ৰেকফাষ্ট আমাৰ এই ব্ৰেকফাষ্ট হৈছে দিনটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আহাৰ এই ব্ৰেকফাষ্টত যদি আপুনি চামোচা কচুৰি পৰাঠা বা বেছি মিঠাই খাইছে তেন্তে আপুনি আপোনাৰ নিজৰ ছালখন নিজেই নষ্ট কৰি পেলাইছে আমাৰ ব্ৰেকফাষ্টত এনে বস্তু থকা উচিত যি পুষ্টিকৰ উপাদানেৰে সমৃদ্ধ হৈ থাকে যেনে তিয়াই থোৱা আলমণ্ড আৰু অখৰোট ইয়াৰ ইয়াত থকা ওমেগা 3 ফেটি এচিড আৰু ভিটামিন ই থাকে ইয়াত যিয়ে আমাৰ ছালখনক ভিতৰৰ পৰা আৰ্দ্ৰ কৰি ৰাখে সতেজ ফল যেনে আপেল অমিতা বা ডালিম অমিতা আমাৰ ছালৰ বাবে এক আশীৰ্বাদ স্বৰূপ হৈ ওটছ বা দাইল এইবোৰে আপোনাৰ পেট বহু সময় ধৰি ভৰাই ৰাখে আৰু আপোনাৰ শৰীৰক ফাইবাৰ বা আঁহ প্ৰদান কৰে এই ব্ৰেকফাষ্ট খালে আপোনাৰ শৰীৰে প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট লাভ কৰিব পাৰে এই এণ্টিঅক্সিডেণ্ট লাভ কৰিব যিয়ে ফ্ৰী ৰেডিকেলৰ বিৰুদ্ধে যুঁজিব পাৰিব আপোনাৰ শৰীৰত আৰু আপোনাৰ ছালখনক দীৰ্ঘ সময় ধৰি যৌৱন প্ৰাপ্ত কৰি ৰাখিব আৰু ছালখন জিলিকাই ৰাখিব উজ্জ্বল কৰি ৰাখিব আপোনাৰ ছালখনক তাৰপিছত বন্ধুসকল সপ্তমতে ডিজিটেল ডেটক্স বন্ধুসকল এতিয়া আমাৰ অন্তিম তথা আজিৰ এই পৃথিৱীৰ এই দুনিয়াৰ আটাইতকৈ গুৰুত্বপূৰ্ণ নিয়মটো লৈ আগবাঢ়ো আহক ডিজিটেল ডেটক্স যিটো হৈছে বন্ধুসকল সঁচা কথা কওক ৰাতিপুৱা প্ৰথমে আপোনাৰ হাতখন কলৈ যায় ৰাতিপুৱা হাতখন আপোনাৰ স্মাৰ্টফোনটোলৈ যায় নহয়নে আমি দাঁত ব্ৰাছ নকৰাকৈ বা পানী এগিলাচো নোখোৱাকৈ আমি ৰাতিপুৱা ইনষ্টাগ্ৰামৰ ৰীল হোৱাটছআপ মেছেজ এইবিলাক স্ক্ৰল কৰি থাকোঁ আৰম্ভ কৰি দিওঁ এই অভ্যাস আমাৰ মগজুৰ বাবে লাহে লাহে বিষৰ দৰে হৈ পৰিছে একে শ্ল' পয়জনৰ দৰে হৈ পৰিছে ৰাতিপুৱাই আনৰ জীৱনৰ গ্লিটছ বা গ্লেমাৰ বা বিভিন্ন নেতিবাচক নিগেটিভ খবৰবোৰ দেখিলে আমাৰ মগজুটো ষ্ট্ৰেছ মোডলৈ গুচি যায় গতিকে এটা নিয়ম বনাই লওক যে আপুনি সাৰ পোৱাৰ পিছত কমেও 1 ঘণ্টালৈকে আপোনাৰ ফোনটো স্পৰ্শ নকৰাকৈ থাকিব কমেও 1 ঘণ্টা স্পৰ্শ নকৰাকৈ থাকক এই সময়খিনি নিজকে দিয়ক আপোনাৰ পৰিয়ালক দিয়ক আপোনাৰ লগতে আপোনাৰ প্ৰকৃতিৰ বাবে দিয়ক এই সময়খিনি ৰাতিপুৱাৰ সময়ত স্ক্ৰীনৰ পৰা যদি আপুনি আঁতৰি থাকিব পাৰে তেন্তে আপোনাৰ মনটো শান্ত হৈ থাকিব আপোনাৰ মনোযোগ তথা আপোনাৰ ফ'কাছ বৃদ্ধি হ'ব ফ'কাছ আৰু আপোনাৰ চকুৰ তলৰ ডাৰ্ক চাৰ্কলছবোৰ ক্ৰমান্বয়ে কমি আহিবলৈ ধৰিব আপোনাৰ এই মন মগজুটো যেতিয়া শান্তিৰে ভৰি তথা সতেজ হৈ থাকিব তেতিয়া আপোনাৰ মুখৰ হাঁহিটো কেতিয়াও ম্লান হৈ নাযায় গতিকে মোৰ প্ৰিয় বন্ধুসকল এয়া আছিল আজিৰ 7টা সহজ আৰু অতি ফলপ্ৰসূ পদক্ষেপ যিয়ে আপোনাৰ জীৱনটোক ৰূপান্তৰিত কৰিবলৈ ভাল কৰি তুলিবলৈ সক্ষম হ'ব পাৰে আপোনাৰ জীৱনটোক যিদৰে মই আগতে কৈছোঁ যে গ্ল'য়িং ছাল গ্ল'য়িং স্কিন আৰু সতেজ মন এটা বজাৰৰ পৰা কোনো বাকচ বা ক্ৰীমত পেকিং হৈ নাহে কেতিয়াও ইয়াক লাভ কৰিবলৈ হ'লে আমি ভিতৰৰ পৰা শক্তিশালী ইতিবাচক আৰু অনুশাসিত হোৱাটো অতিকে প্ৰয়োজন এই 7টা নিয়ম কেৱল শুনাই নহয় আপুনি আজিৰ পৰাই বৰঞ্চ কাইলৈ পুৱাৰে পৰাই এইবোৰক আপোনাৰ জীৱনৰ এক অংশ হিচাপে গ্ৰহণ কৰিবলৈ চেষ্টা কৰক আপোনাৰ জীৱনৰ এটা অংশ হিচাপে মই আপোনাক প্ৰতিশ্ৰুতি দিছোঁ যে প্ৰমিছ কৰিছোঁ যে মাত্ৰ 21 দিনৰ ভিতৰতে আপুনি আইনাখনত নিজকে দেখি আচৰিত হৈ উঠিব আপোনাৰ ছালখন জিলিকি উঠিব উজ্বলি উঠিব আপোনাৰ হৃদয়খনো আনন্দৰে উপচি পৰিব আনন্দৰে ভৰি পৰিব আপোনাৰ হৃদয়খন আপুনি নিজৰ অভাৱ বা কমিবোৰক আৰু এলাহবোৰ দূৰ কৰক নিজকে কণ্ট্ৰল কৰিবলৈ চেষ্টা কৰক আৰু নতুনকৈ নিজৰ আৰম্ভণি কৰক জীৱনটোৰ আজিৰ এই ভিডিঅ'টো ইমানখিনিয়েই মোৰ বন্ধুসকল মোৰ বিশ্বাস যে আজিৰ এই ভিডিঅ'টো আপোনালোকে ভাল পালে চাই নিশ্চয় উপভোগ কৰিলে আজিৰ এই ভিডিঅ'টো আৰু ইয়াৰ পৰা নিশ্চয় আপুনি নতুন কিবা এটা শিকিবলৈ পালে এই তথ্য কেনে পালে তলৰ কমেণ্টত নিশ্চয়কৈ জনাব আশা কৰিছোঁ আপোনাৰ মন্তব্যই মোক বহু প্ৰেৰণা দিয়ে আমি অতি সোনকালে পুনৰ লগ হ'ম আৰু এটা এনেধৰণৰ আৰু এটা অন্যান্য গুৰুত্বপূৰ্ণ প্ৰেৰণাদায়ক সুন্দৰ বিষয়ৰ সৈতে এই চেনেলতেই তেতিয়ালৈকে আপোনালোক কুশলে থাকক সুখী হৈ থাকক হাঁহি থাকক সদায় সুস্থ হৈ থাকক আৰু নিজৰ সৌন্দৰ্য বজাই ৰাখক লগতে আমাৰ এই চেনেল বিশ্বজিত ব্লগছ আছাম ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আপোনাৰ বন্ধু বান্ধৱীৰ লগত আপোনাৰ পৰিয়ালৰ লগত আৰু নিজৰ যত্ন ল'ব বহুত ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে আকৌ লগ পাম